Hey friends, welcome to my YouTube channel. আজি মই এটা 10 মিনিটতে বনোৱা এনিভাৰ্সাৰী কেক লৈ আহিছো। আপুনি যদি আপোনাৰ কেকটো পাহৰি যায় এনিভাৰ্সাৰীৰ কাৰণে আৰু 10 মিনিটতে যদি ৰেডি কৰিব পাৰে তেনেহলে মোৰ ভিডিওটো নিশ্চয় চাব। মই গাখীৰ এগিলাছ ললো আৰু ইয়াতে মই 4 চামুচ ডাঙৰ চামুচৰ ময়দা এড কৰিছো। প্ৰথমতে মই কেকৰ ক্ৰীমখিনি ৰেডি কৰিছো আৰু এইখিনি ময়দাখিনি ভালকে মিলাই লব আপোনালোকে। এইখিনি ধুনিয়াকে মিলাই যোৱাৰ পিছত গাখীৰ আৰু ময়দাৰ মিশ্ৰণটো ধুনিয়াকে মিলি যোৱাৰ পিছত আপোনালোকে ইয়াত চেনি এড কৰিব। এটো বহুত জলদি ৰেডি হয় আৰু 10 মিনিটতে আপোনাৰ এনিভাৰ্সাৰী কেক ৰেডি হৈ যাব। আৰু এই ক্ৰীমখিনি মই যেটো পদ্ধতিত ক্ৰীমখিনি বনাম এটো বহুত টেস্টি হয়। ইয়াৰ ভিতৰ ক্ৰীমখিনি খাবলৈ কেকটোৰ ইয়াতে মই 1 চামুচ বাটাৰ এড কৰিছো। বাটাৰখিনিও ভালকে মিলাই লব আৰু মই ইয়াত হোৱাইট কম্পাউণ্ড চকলেট ইউজ কৰিম। অকমান চকলেট আৰু বাটাৰ যেটো মিশ্ৰণ ইয়াত পৰিব বহুত টেস্টি হয় ইয়াৰ ক্ৰীমখিনি খাবলৈ। মই এটুকুৰা হোৱাইট চকলেট কম্পাউণ্ড হোৱাইট চকলেট এক টুকুৰা দি দিছো ইয়াত। আপোনালোকে দেখিছে এইখিনি আপোনালোকে কন্টিনিউয়াছলি লৰাই থাকিব আৰু গেছৰ ফ্লেমটো লোত ৰাখিব আৰু এইখিনি লৰাই আপোনালোকে ডাঠ কৰি লব আৰু চকলেট বাটাৰ আৰু ময়দা ইমান ধুনিয়াকে মিলাই লব যাতে আপোনাৰ ইয়াৰ যেটো ক্ৰীম হয় এই ক্ৰীমখিনি খাবলৈ বহুত টেস্টি হৈ যাব আৰু আপুনি এবাৰ নিজে টেষ্ট কৰি চাব পাৰে অকমান খাই। ইয়া দেখিছে অলপ ডাঠ হৈছে ক্ৰীমৰ মিশ্ৰণখিনি। আপোনালোকে ইয়াত বেছি ডাঠ কৰিব বিচাৰিলে কৰিব পাৰে। মোক বেছি ডাঠ নালাগে আজি আৰু এইখিনি হৈ গৈছে। ইয়া দেখিছে ডাঠ হৈ গল আৰু ইমান ধুনিয়া শাইন কৰিছে ক্ৰীমখিনিয়ে। আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু মই এনেকুৱা ইমানখিনিকে ইমানটো হিচাপত ৰাখি দিলো। এতিয়া মোৰ ক্ৰীমখিনিৰ পৰা 4 চামুচ ক্ৰীম মই এক্সট্ৰাকে ৰাখিম বাটি এটাত মই থৈ লৈছো আৰু ইয়াত মই এটা কালাৰ এড কৰিম। আপোনালোকে যেনেকুৱা কালাৰ ভাল পায় তেনেকুৱাই ইউজ কৰিব পাৰে। মই লেমন ইয়েলো কালাৰ ঘৰত আছিল কাৰণে জলদি মই এটো এড কৰিছো আৰু এইখিনিও ভালকে মিলাই লম। এয়া দেখিছে গুটেখিনি ধুনিয়াকে মিলাই লব যাতে ফুড কালাৰখিনি ধুনিয়াকে আমাৰ ক্ৰীমখিনিৰ লগত মিলি যায়। এতিয়া মই এটা বাউন ব্ৰেড লৈছো। প্ৰথমতে মই ইয়াত 8 পিচ ব্ৰেড লৈছো। ব্ৰেড গিবিছৰ সাইড গিটা মই কাটি লম। আপোনালোকে গুটেখিনি ব্ৰেড যিমান থাকে এটা পেকেটৰ গুটেখিনি সাইডটোহেত কাটি ৰেডি কৰি লব আৰু বহুত জলদি হৈ যায় আৰু এটো বাউন ব্ৰেডৰ যেটো কেক হ'ব আৰু হেতু বহুত টেস্টি হয় খাবলৈ। ইয়াত অলৰেডি সুইট হুমাই থাকে মিঠাৰ পৰিমাণটো অলৰেডি আছে। যদি আপোনালোকক বেছি মিঠা দৰকাৰ বা খাই বেছি কেকত বেছি মিঠা ভাল পায় তেনেহলে আপোনালোকে ক্ৰীমখিনিত বেছি পৰিমাণৰ চেনি ইউজ কৰিব। এতিয়া মই এটা সৰু এয়া দেখিছে কলা কালাৰ সস ইউজ কৰিছো। ইয়াতে এখন ষ্টিলৰ থাল লৈছো। এখন আমাৰ টাৰ্নিং টেবুল হ'ব আৰু মই ইয়াত আজি কেকটো ইয়াতে সজাই লম। ডেকোৰেশ্যন মই অতি সিম্পল কৰিম। প্ৰথমতে মই অকমান ক্ৰীম সানি লৈ আৰু অকমান সাইডত ক্ৰীম ভালকে সানি লব কাঁহীখনত। 4 পিচ ব্ৰেড মই ইয়াত ইউজ কৰিম ফাৰ্ষ্ট লেয়াৰটোত। ধুনিয়াকে আপোনালোকে এনেকে লগাই লব। এতিয়া মই চেনি পানী এনেকে চেনি সিৰাপখিনি বনাই লৈছো। বাৰ্ছ এডালৰ সহায়ত গুটেখিনি ধুনিয়াকে ব্ৰেড গিপিছত লগাই লৈছো যাতে মই ক্ৰীমখিনি যেতিয়া ইয়াত ব্যৱহাৰ কৰিম তেতিয়া ভালদৰে ক্ৰীমটো লাগি যায়। ইয়া দেখিছে এতিয়া মই অলপমান ক্ৰীম ইয়াত মিলাই লৈছো
আপোনালোকে যদি বেছি ক্ৰীম ভিতৰত ভৰাই ল'ব বিচাৰে তেনেহ'লে বেছিকৈ ইউজ কৰিব পাৰে। মই অলপ কম পৰিমাণৰ ক্ৰীম ইয়াত দিছোঁ। মই 3টা লেয়াৰ কৰিম, সেইকাৰণে মই কমকৈ ইউজ কৰিছোঁ। মই অলপমান ডাৰ্ক চকলেট এনেকৈ গুড়ি কৰি লৈছিলোঁ আৰু সেইখিনিও ছটিয়াই দিছোঁ। এতিয়া মই নেক্সট লেয়াৰ বনাম, তাতো মই একেটা পদ্ধতিৰে ইউজ কৰিম। এয়া দেখিছে, আকৌ ব্ৰাছডালে মই তিয়াই ল'ম ব্ৰেডকেইপিচ। আকৌ ক্ৰীমখিনি এড কৰিম। এই লকডাউনৰ সময়ত আমাৰ পটককৈ এটা কেক অৰ্ডাৰ দিয়াত দিগদাৰ হৈ যায়, আৰু যদি আপোনালোকৰ এনিভাৰ্চাৰী বা বাৰ্থডে পৰে তেনেহ'লে চেলিব্ৰেট কৰিবলৈ কেক নহ'লে বহুত বেয়া লাগে। সেইকাৰণে জল্দি আপুনি এটা কেক ঘৰতে ৰেডি কৰিব পাৰে। যদি আপোনাৰ ঘৰত আৰু কিছুমানে ধৰি লওক ময়দা খাবলৈ ভাল নাপাবও পাৰে, তেতিয়া আপোনালোকে ব্ৰেড ইউজ কৰিব। ব্ৰাউন ব্ৰেডটো বহুত ভাল লাগে কেক খাই, ব্ৰাউন ব্ৰেডৰ কেক খাই। এতিয়া মই ছেকেণ্ড লেয়াৰটো তেনেকেই সেইটো পদ্ধতিতে ক্ৰীম লগাম আৰু ধুনীয়াকৈ ক্ৰীমখিনি লেয়াৰখিনি। এতিয়া এইটো মোৰ লাষ্ট এয়া মোৰ 3টা লেয়াৰ মই ৰেডি কৰিছোঁ ইয়াত। এইটো একেবাৰে ওপৰ লেয়াৰটো হ'ব আৰু ইয়াতে মই ডেক'ৰেশ্যন কৰিম। মই চাৰিওফালে ক্ৰীমখিনি লগাই লৈছোঁ যাতে আমি কেকটো খাওঁতে প্ৰত্যেক জেগাতে ক্ৰীম পাওঁ। এয়া দেখিছে, আৰু আমাৰ ক্ৰীমৰ প্ৰয়োজন নহয়, সেইকাৰণে আমি গোটেইখিনি ক্ৰীম ইয়াতে ইউজ কৰি পেলাম। এতিয়া আপোনালোকে যেনেকৈ ভাবে তেনেকৈ ডেক'ৰেশ্যন কৰিব পাৰে। মই এটা চিম্পুল ডিজাইন বনাইছোঁ। মোৰ ওচৰত সময় বহুত কমটি, যিহেতু আজি মোৰ এনিভাৰ্চাৰী হয়, সেইকাৰণে মই ফটাফট এটা কেক ৰেডি কৰিছোঁ। আৰু পাইপিং বেগত মই য়েল্ল' ফুড কালাৰ যিটো ক্ৰীম বনাইছিলোঁ তাতে ভৰাই ল'লোঁ, আৰু ছাইডত মই এনেই অকণমান ডিজাইন কৰিছোঁ। আপোনালোকে এই ক্ৰীমখিনি ডাঠ কৰি পিনি ফ্লাৱাৰ বনাব পাৰে, বা যেনেধৰণে ডেক'ৰেশ্যন কৰিব বিচাৰে তেনেধৰণে কৰিব পাৰে। মই এনেই এটা চিম্পুল ডিজাইন বনাইছোঁ। এয়া দেখিছে, অতি সহজ আৰু চিম্পুল ডিজাইন এটা মই বনাইছোঁ, আৰু ভিতৰত হেপ্পী এনিভাৰ্চাৰী লিখিছোঁ। এতিয়া মই এই গুড়ি কৰি থোৱা চকলেটখিনি ওপৰত ছটিয়াই দিম। যিমান পাৰোঁ মই ছাইডত গুড়ি চকলেটবোৰ লগাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিব পাৰে, আপোনালোকৰ লগত সময় যদি থাকে। আৰু ধুনীয়াকৈ ব্ৰেডৰ যিটো কেক হয় আপোনালোকে ইমান ধুনীয়াকৈ ৰেডি কৰিব পাৰে, আৰু খাবলৈ কিমান টেষ্টি হয়। নিশ্চয় বনাই এবাৰ ঘৰত খালে আপোনালোকে নিশ্চয় গম পাব এইটো খুবেই টেষ্টি কেক হয়। আৰু আমি যিটো কেকৰ কাৰণে ইমান মেহনত কৰি থাকোঁ বা ইমান দেৰি লাগে আমাৰ, সেইটো ওপৰঞ্চি এইটো বহুত টেষ্টি হয়। আৰু আপোনালোকে নিশ্চয় এবাৰ ঘৰত ব্ৰাউন ব্ৰেডৰ কেক এটা ৰেডি কৰিব বুলি মই আশা ৰাখিলোঁ। এতিয়া মই অলপ সময়ৰ কাৰণে ফ্ৰিজত ৰাখি, আৰু এতিয়া ছেট হৈ গ'ল গোটেই ক্ৰীমখিনি। এতিয়া মই নমাই লৈছোঁ এখন প্লেটত। কেক প্লেটত মই ধুনীয়াকৈ এইটো সজাই ল'ম এতিয়া। এয়া দেখিছে, দেখিবলৈ ইমান বেয়াও লগা নাই চাগে, আপোনালোকে দেখি নিশ্চয় গম পাইছে কেকটো দেখিবলৈ ধুনীয়াই লাগিছে। এয়া সাৱধানে আপোনালোকে এৰুৱাই ল'ব। মই 2খন হেতা ইউজ কৰিলোঁ, যিহেতু কেক ডেক'ৰেশ্যনৰ সকলোবিলাক বস্তু মোৰ ওচৰত নাই। মই এনেকৈ চিম্পুল কেক এটা ঘৰতে ৰেডি কৰিলোঁ, এনিভাৰ্চাৰী কেক। যদি মোৰ এইটো কেক ভাল লাগিছে আৰু মোৰ ৰেচিপিটো ভাল লাগিলে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট পঠিয়াব। আৰু ইয়াৰ ভিতৰতো মই কাটি দেখাম এতিয়া, আৰু খাবলৈ ইমান টেষ্টি হৈছিলে। আপোনালোকে নিশ্চয় এবাৰ ঘৰত বনাই খালে গম পাই যাব। এইটোতো সৰু ল'ৰা ছোৱালীয়ে খাই বহুত ভাল পায়, আৰু ইয়াৰ মিঠাৰ যিবিলাক মানুহে কমটি খায় বা চুগাৰ থকা মানুহবিলাকেও এইটো খাব পাৰে। এয়া দেখিছে, য়েমি ব্ৰেড কেক, ব্ৰাউন ব্ৰেড কেক। এতিয়া মই এটুকুৰা এপিচ খাই চাম। এইটো বহুত টেষ্টি, দেখাতে ইমান টেষ্টি লাগিছে। এয়া দেখিছে,
নিশ্চয় এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই।